আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ যেহেতু লকডাউন কিছু শিথিলতা কৰিছে যদিও বৰ্তমান গাড়ী মটৰ চলিব পৰা নাই গতিকে মই ক'তো ভ্লগছ বনাব পৰা নাই গতিকে আজি ঘৰতে এটা ভ্লগছ বনাওঁ বুলি ভাবিছোঁ ভ্লগছ নহয় কিবা এটা বনাম আৰু যেহেতু ক'লৈকো ওলাব পৰা নাই গতিকে চাওঁ আহক আজি এটা মই নতুন কৰিম যে লকডাউনত আজি যে 40 দিনে ঘৰত আছিলোঁ সেই 40 দিনৰ ভিতৰত 10 দিনে মই ঘৰত কি কৰিছিলোঁ সেইটো দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যাওক মোৰ বাগানখনলৈ এয়া চাওক প্ৰথমতে দেখাইছোঁ এইবোৰ কি বাৰু এয়া যি দেখিবলৈ পাইছে এয়া লকডাউনত মই ঘেঁহু খেতি কৰিছোঁ সম্পূৰ্ণ পুলিবিলাক ফুটি ফুটি ওলাইছে সদায় পুখুৰীৰ পৰা পানী দিওঁ আৰু আছে বহুত খেতি কৰিছোঁ সিফালেও ঘেঁহু কৰিছোঁ এইখিনি হৈছে ঘেঁহু খেতি বৰ ধুনীয়া একোৱেই নাই তুলনা ৰ'ব এবাৰ দেখুৱাই আছোঁ এইজোপা কি গছ ভাতকেৰেলা গছ চাওক কিমান ধুনীয়াকৈ বনাই দিছিলোঁ মই এখন চাং বনাই দিছোঁ ধুনীয়াকৈ ধুনীয়া নহয় আৰু চাংখন যেন তেন কৰি দিছোঁ বাৰু তথাপিতো এইটো ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ এইখন উঠি যাবৰ কাৰণে বনাই দিছোঁ আৰু ফাইনেলি গৈ এইডাল উঠি গ'ল দেখিছেনে এইডাল পালেগৈ আৰু বেছি দিন নাই চাগে আৰু লাগিব দিয়ক আৰু লাগিলে খাম আৰু আপোনালোককো খুৱাম সকলোকে আৰু এইজোপা আছে এইজোপাও গৈ আছে এইজোপা গৈ আৰু অকণমান বাকী আছে কিমান বাকী আছে চাওঁ এবাৰ হাতেদি জুখি চাওঁ প্ৰায় আৰু এহাত দিয়ক এহাত বাকী আছে এইজোপা উঠিব কিন্তু জিকাহে খাবলৈ পাওঁনে নাপাওঁ সেইটো নাজানো জিকা পুলিবিলাক উঠিছে এইটো হৈছে জিকা এইটো সদায় পানী দি থাকোঁ বৰষুণ মাজতে পৰিছিলে এইকেইদিন পৰা নাই কাৰণে পানী দিবলগীয়া হৈ আছে তে প্ৰথমতে কালি দেখিছিলোঁ দুটা আজি দেখিছোঁ এটা সৰুকৈ সেইটো ফুটি উঠিছে তেওঁ কেতিয়া লাগিব গম নাপাওঁ আৰু তে সেইটো জিকা পুলি ৰুইছোঁ তাৰপাছত আহি থাকক এইটো ৰুইছোঁ বহুতে বহুত কয় মিঠা আলু বুলি কয় গৰীয়া আলু বুলিও কয় এইটো হৈছে গৰীয়া আলু ইয়াত ৰুইছোঁ আহি যাওক এয়া চাওক এয়া হৈছে বাঙি গছ টিহুৰ নিচিনা যে দীঘল বাঙি গছ এইটো হৈছে বাঙি গছ এই বাঙি পুলি হৈছে এইটো অকলশৰে হৈছে কিন্তু গজালিটো আৰু ওপৰলৈ উঠিছে দেই অকলশৰে হৈছে কালি পানী পাই গৈছেতো খাদ্য পাই গৈছে উঠি গৈছে আৰু এইফালে ছাইডতে দিছোঁ তৰমুজৰ এই তৰমুজৰ পুলি হৈছে অলপ পানী দিব লাগিব সেইটো শুকাই আছে দেখোন আৰু লগতে যে ঘেঁহু বুলি যে কৈছিলোঁ যে ঘেঁহু ইয়াতো হৈছে এই ছাইডবিলাকতো ৰুই দিছোঁ ঘেঁহু তালৈকে একদম ৰুই দিছোঁ সেইফালে চাওক এইফালে মই দেখুৱাই গৈ আছোঁ প্ৰথমতে চাওক এয়া এইখিনি চহাই পেলাই ভেন্দি গছ লগাইছোঁ গছ নহয় গুটি লগাইছিলোঁ কি ধুনীয়াকৈ ভেন্দি পুলি এয়া চাওক ভেন্দি পুলিবিলাক গজি আহিছে এই ভেন্দিবোৰ ডাঙৰ হ'ব আৰু ইয়াত পানী দি আছোঁ গোবৰ দি আছোঁ তাৰপাছত আহক ইয়াত দিছিলোঁ আচলতে তিয়ঁহ কিন্তু এতিয়ালৈকে দেখোন গজালি মেলাই দে দেখোন ফুটা এটা দেখিছোঁ এই হেৰি এটা সেইটো হয়নে নহয় কনফাৰ্ম নহয় অকণমান ডাঙৰ হ'লেহে গম পোৱা যাব যে সেইটো হৈছেনে নহয় বাৰু সেইটো এনেকৈ থাককচোন কি হয় দেখা যাব বাৰু আৰু এইফালে চাওক মিৰিমাহ লগাইছোঁ মিৰিমাহ আৰু মিৰিমাহৰ লগতে এইবোৰ আছে এই ছাইডবিলাকত চাঙৈ টেঙা গছ আছে চাঙৈ টেঙা আৰু মিৰিমাহ একেলগে লগাইছোঁ এই গোটেই ছাইডটো আৰু এইফালে আহু ৰঙালাও জাতি ৰঙালাও দুটা ছাইডে আছে ইয়াত পুলি ৰোৱা নাই গুটি ৰুইছোঁ বেছি দিন হোৱা নাইতো গজালি মেলিছে অলপ চলপকৈ ঠিক আছে আৰু দেখুৱাই আছোঁ বলক এইখন নেমুৰ বাগান অকণমান দেখুৱাই দিছোঁ ইয়াত দেখিছেনে নেমু লাগিছে আৰু ক'ৰবাত কলিয়াই পেলাইছে সেইটো বাৰু পিছত ভালকৈ লাগিলে দেখাম বাৰু আৰু ওপৰৰ পৰিৱেশটো দেখাই দিছোঁ কি ধুনীয়া পৰিৱেশ চাওকচোন এই লকডাউন হৈ আছিলে অলপ শিথিলতা আহিছে যদিও বৰ্তমান গাড়ী মটৰ চলা নাই চাওকচোন পৰিৱেশটো কি ধুনীয়া ৱাও তলতে মোৰ খেতি আছে ওপৰত কি ধুনীয়া পৰিৱেশ
এয়া হৈছে বেঙেনা গছ গছৰ লগতে তিতা কেৰেলা নাখাওঁ যদিও লগোৱা হৈছে। তিতা কেৰেলাটো কালি মই চাংখন বনাইছিলোঁ, তো বেলেগ অদ্ভুত চাং দিছোঁ। এইখন বেৰতে লগাই পেলাই এখন অলপ বেলেগ ধৰণৰ চাং গেটৰ লগতে এখন চাৰ্ট দি দিছোঁ, যাতে বস্তুটো ইয়াৰ পৰা এনেকৈ বগাই আহিব, আহি পেলাই এইডালৰ লগত এনেকৈ যাবগৈ। এডাল তলদি এনেকৈ আকৌ মই দিম ছিষ্টেমত, এনেকৈ গোটেইখিনি হ'ব। তাৰপিছত এনেকৈ বাঢ়ি বঢ়াই আনি থাকিম। প্ৰথমতে ষ্টাৰ্টিংটো তাতে কৰি দিছোঁ। জলকীয়া খুব ধুনীয়া জলকীয়া লাগে ইয়াত, কিন্তু দেখিছেনে বগা ৰঙাও থাকে, কিন্তু পকিলে ৰঙা হয়, কিন্তু কেঁচাতে সেউজীয়া নহয়, আকৌ বগা হয়। বগা ৰঙা হ'ব, সেউজীয়া কেতিয়াও নহয়। এটা বেলেগ অদ্ভুত গছ। অমিতা চাওক, অমিতাও লাগিছে। ইফালে মোমাই তামোল গছ বুলি কয় এইটো, মোমাই তামোলৰ পুলি হয়। মোমাই তামোল অকণি হয়। আৰু এই নাহৰ গছ, আমাৰ জুবিনদাৰ কথা মানি পেলাই নাহৰ পুলি লগাইছোঁ। আৰু ইফালে বগা জামুকৰ আছে, মই দেখাই দিছোঁ বাৰু। এই বিলাহী গছ, ইয়াতো আছে বেঙেনা গছ। এইফালে আহি যাওক, অহাৰ পাছত মই দেখাই দি আছোঁ এই বগা জামুকৰ গছ। তে আশা কৰোঁ আকৌ যেতিয়া লাগিব তেতিয়া আকৌ এবাৰ দেখাম বাৰু ভালকৈ। আৰু ইয়াতে গৈ পেলাই মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।